গুৱাহাটী এক্সপ্ল'ৰ আৰু এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। গাড়ী কিনা আজি আমাৰ গম পালে 1 মাহ মান হৈ গ'ল আৰু ৰাফলি 1 মাহ হৈ গ'ল। গাড়ী কিনাৰ লগতে কিছুমান ৰেছপনচিবিলিটিছ আহি পৰে, যেনেকৈ গাড়ীখন ঘৰত থকাততো অসুবিধা নাই, ঘৰত আমাৰ CCTV কেমেৰা লগোৱা আছে, তো সেইটোক লৈ অসুবিধা নাই। কিন্তু গাড়ী যদি আমি বাহিৰত লৈ যাওঁ প্ৰব্লেম আহি যায় যে গাড়ীখন ছেফ জেগাত আছে কি নাই। আৰু যিহেতু এইখন টপ মডেল হোৱাৰ স্বত্তেও ইয়াৰে যিটো কোম্পানী আছে, কোম্পানীয়ে ইয়াতে জিঅ' ফেন্সিং বা ইয়াৰ ট্ৰেকিং ডিভাইচটো এভেইলেবল নকৰাই, সেইটো এটা অসুবিধা হৈছে। আৰু গাড়ীৰ চুৰি ইয়াতে বহুত চলি আছে, এনেকুৱা নহয় যে ড্ৰাইভাৰ চুৰি হৈ আছে, কিন্তু বহুত গাড়ী চুৰি হৈছে। কি ঠিক এইখন গাড়ীও হ'ব পাৰে নেক্সট। সেইকাৰণে আমি কি ভাবি আছোঁ যে ইয়াতে এটা ট্ৰেকিং ডিভাইচ এটা লগাম বুলি কেনে আমাৰ যিখন দোকান আছে চেম চাইট আৰু এক্সেচৰিজ, তাতে আমাৰ ট্ৰেকিং ডিভাইচটো বিচাৰি পাইছোঁ। আহি পোৱা নাছিল তো, আৰু মোৰ লগৰ কেইটামানেও গাড়ীত লগা নাই, কিন্তু বাইকত লগাইছে। বাইকত লগাই উঠাৰ পিছত আপোনালোকৰ ৰিজাল্টটো ভালে পাইছে। তো আজি সেই বস্তুটো পাই গ'লোঁ মই। এই ভিডিঅ'ত ইটোৱে লগোৱাৰ চেষ্টা কৰিম আৰু আনবক্সিং কৰি দেখাম আপোনালোকক যে বস্তুটো হয় কি। তো বিশেষ এটা দেৰি নকৰি কেনে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোত আমি যিটো প্ৰডাক্ট আনবক্সিং কৰিব বিচাৰিছোঁ, যিটো লেটছ ট্ৰেক হিউমেনাইজিং টেকন'লজি। ইয়াতে আপোনালোকৰ এছিয়াছ লাৰ্জেষ্ট ভেহিকেল ছিকিউৰিটি ব্ৰেণ্ড বুলি দিয়া আছে। ইণ্ডিয়া, UK, শ্ৰীলংকা এণ্ড নেপাল, আৰু ইয়াতে ফ্ৰী ফাষ্টেগ বুলিও দিয়া আছে। ছেম ইয়াতে বেষ্ট ভেহিকেল ছিকিউৰিটি কোম্পানী ইন এছিয়া, মানে ব্ৰেণ্ডিং ভালকৈ কৰা আছে। এইটো লেটছ ট্ৰেক প্লাছ হয়, নৰ্মেল লেটছ ট্ৰেকটো নহয়। ইয়াতে আৰু এটা অপশ্যন কি আছে যে মই এইটো অটো কাট অফ কৰিব পাৰোঁ। ভাবি লওক গাড়ী ক'ৰবাত থৈ দিছোঁ, কোনোবাই ষ্টাৰ্ট কৰি দিলে, তেতিয়াহ'লে মই মোৰ মোবাইলেদি এইটোক অটো কাট অফ কৰি দিব পাৰিম। এইটো ফিচাৰ ইয়াতে আছে। বাছ এইটোৱে, ইয়াতে দামটো দিয়া আছে, সেইখিনি দাম দিয়া আছে আপোনালোকৰ 5422 প্লাছ GST। তো টোটেল হৈ যায় আপোনাৰ 6400, মানে 6500তকৈ 100 টকা কম। আৰু তো আমি এতিয়া এইটো আনবক্সিং কৰিম। পেকেজিং বঢ়িয়া আছে, আৰু যিটো কোৱালিটি আছে বক্সৰ সেইটোও বঢ়িয়া আছে। এইটো দুটা পাৰ্ট হয়, আমিতো ধৰিলে হ'ল। আৰম্ভণিতে আমি এইটো যিটো ফাষ্টেগ আছে, এইটো ফাষ্টেগটো পাইছোঁ আমি। এটা ফাষ্টেগ ফ্ৰী আছে বুলি লিখা আছিল, এইটো ফাষ্টেগটো। তো আমিতো ফাষ্টেগ লগাই ল'লোঁ, এতিয়া এইটো দৰকাৰ নাই, কিন্তু চাই লওঁ পিছতলৈ কিবা কামত আহে নেকি। পিছত এইটো হৈছে আমাৰ ইউজাৰ মেনুৱেলটো। এইটো হৈছে ৱাৰেণ্টি, 1 বছৰৰ ৱাৰেণ্টি, ফ্ৰী ইনষ্টলেশ্যন। অফিচটো ইয়াৰে গুৰুগ্ৰামত হয়। এইটো হৈছে আমাৰ মালটো লেটছ ট্ৰেক। অলপ ৰাবাৰ ফিনিছ আছে বাহিৰৰ ফালে, পিছফালে IMEI নাম্বাৰ দিয়া আছে, আৰু এইডাল কৰ্ডডাল হয় যিটো দি পাৱাৰ ছাপ্লাইটো ল'ব। এখন হাতৰ সমান হয়। আৰু তাৰপিছত আৰু কিছুমান বস্তু আছে, যেনেকৈ এইটো ৰিলে 12 ভল্ট 40 এম্পায়াৰৰ ৰিলে দিছে। এইটো জিপ টাইপ 3টা দিয়া আছে, আৰু এইখিনি ৰিলেট কানেকশ্যনৰ কাৰণে তাঁৰ দিয়া হৈছে। বক্সটোত এইখিনি আছে, সেইটো আমি ফিটিং কৰিব নোৱাৰোঁ। কিছুমান আহে আপোনালোকৰ ডাইৰেক্ট বস্তুটো ল'ব লাগে। ভাবি লওক ছাপ'জ এনেকুৱাই আহে, চাৰ্জেবল হয়, এইটো এমেজনতো পোৱা যায়, চাৰ্জেবল হয়। এইটো আপুনি লৈ কেনে থৈ দিব পাৰে, কিন্তু এইটো চকুত পৰিব পাৰে। আৰু এইটো আপোনালোকৰ এতিয়া আহে এনেকুৱা জেগাত লগাব যিটো মই আপোনালোকক নেদেখাওঁ। মই জানিম, কিন্তু মই আপোনালোকক নেদেখাওঁ। ইনষ্টলেশ্যন প্ৰচেছটো মই আপোনালোকক নেদেখাওঁ, কাৰণ এইটোৰ এপ আছে। এইটো এপটো ইনষ্টল কৰিব লাগিব। এপটো ইনষ্টল কৰাৰ পিছত এপত মই যিখিনি মাল আছে সেইখিনি দেখা পাম, যে ক'ত আছে গাড়ীখন, অটো কাট অফ লাগে নালাগে, আপোনালোকৰ ইয়াৰ গোটেইখিনি হেৰি দেখাব বুলি মোক কৈছে, যে কিমান স্পীডত চলাই আছে। ইয়াতে ইনবিল্ট চিম থাকে, তো চাগে এইটো আমি বছৰত ৰিচাৰ্জ কৰিব লাগে। আজিৰ টাইমত এইটো বহুত ইম্পৰ্টেণ্ট হৈ গৈছে। গাড়ী বহুত চুৰ হৈ আছে, গাড়ী কম দামী হওক বা দামী হওক, গাড়ী চুৰ হৈয়ে আছে। ইয়াৰ পৰা ডাইৰেক্ট গাড়ী গুচি যায় ডিমাপুৰ বা বেলেগ জেগাত, আৰু পুলিচে একো ধৰিব নোৱাৰে। আমাৰ তাতে ইঞ্চুৰেঞ্চ আছে, কিন্তু ইঞ্চুৰেঞ্চৰ কাম হওঁতে বহুত টাইম লাগে। তো আমি এইটো এটা এক্সট্ৰা এটা 6500 টকা এটা খৰচ কৰি কিনে ইটো লগাই আছোঁ। আপোনালোকেও লগাওক, কাৰণ বহুত কষ্ট কৰি কিনে এখন গাড়ী কিনা যায়, আৰু এখন গাড়ী যদি চুৰ হৈ যায় তেতিয়াহ'লে মাথা গৰম হৈ যায়। আৰু পুলিচকতো জানে আপোনালোকে যে গাড়ী লগালগ ওলাই দিব নোৱাৰে। এনেকুৱা বহুত গাড়ী গৈছে, আপোনালোকে 100খন গাড়ী চুৰ হৈ যায়, 5খন গাড়ী পায়, তাকো বহুত দিনৰ পিছত। আমাৰ ইঞ্চুৰেঞ্চ আছে, সেই ইঞ্চুৰেঞ্চটো এনেকুৱা নহয় যে কালি আপোনালোকে এপ্লাই কৰিলে আৰু FIR লিখি দিলে, আৰু FIR লিখি দিয়াৰ পিছত আপোনাৰ তাতে পইচাটো সোমাই গ'ল। এনেকুৱা নহয়, আপোনাৰ ইঞ্চুৰেঞ্চ প্ৰচেছটো বহুত লেন্থি হৈ যায়। আপোনাৰ 6 মাহটো মিনিমাম লাগি যায়। আগত কিমান লাগে নাজানো, যদি আপোনাৰ কোনোবা চিনাকি আছে তেতিয়া কথা বেলেগ, কিন্তু যদি আপোনাৰ চিনাকি নাই তেতিয়াহ'লে আৰু মানে মাথা ঘামাই থাকক। আপুনি কেতিয়া পইচা হ'ব এইটো ভগৱানে জানে। বহুত ভাবি চিন্তি কিনে আমি এই GPS টো লগোৱাৰ কাৰণে মাথা মাৰিছোঁ। এইটো এক্সট্ৰা 6500 টকা সোমাই যোৱা বুলি নাভাবি কিনে আমি এইটো এটা ইনভেষ্টমেণ্ট বুলি ধৰিলোঁ।
যদি কালিলৈকে একো নহয়ও তথাপিও এটা ছেফটি মেজাৰমেণ্ট এটা ইউজ কৰি থৈছোঁ আমি, যাতে আমাৰ একো অসুবিধা নহয় পিছলৈকে। তো এইখিনি সৰু সুৰা বস্তু যিটো আমাক লগা হৈ যায়, তাৰ কাৰণে আমি এইটো লগাইছোঁ। আৰু মই নকওঁ, মই এতিয়া আপোনালোকক ৰিভিউ দিব নোৱাৰিম, মই এইটো কেইদিনমান ইউজ কৰি চাওঁ লগাই কেনে। আমাৰ যিটো চাইটাৰা এক্সেচৰিজৰ দোকানৰ মানুহ আছে তেখেতক মাতি কেনে মই ইনষ্টলটো কৰাই লওঁ, ইনষ্টলটো তেখেতে কৰাই লওক। মই আপোনালোকক বাকী যিখিনি ছফ্টৱেৰ প্ৰচেছ আছে সেই ছফ্টৱেৰ প্ৰচেছখিনি দেখাম। আৰু চাগে একদিন লাগে আপোনালোকৰ যে এক্টিভ হওঁতে। কালি আপোনালোকে মানে এটা ভিডিঅ'তে দেখা পাব, কিন্তু কালি আপোনালোকক মই দেখাব পাৰিম যে ট্ৰেকিং কেনেকৈ কৰি আছে আপোনালোকৰ আৰু কি কি ফিচাৰ্ছ আছে। সেইটো মই ইউজ কৰিলেহে ভালকৈ গম পাম, লিখাটো বহুত আছে কিন্তু গম পাম, ইউজ কৰিলেহে গম পাম। একবাৰ আমাৰ যিটো অটো কাট অফ আছে সেইটো ইউজ কৰি চাম। তো তেখেতক মাতি লওঁ, মাতি আনি কেনে এইখিনি লগাই লওঁ। তো অসুবিধা এটা হৈ গ'ল ইয়াতে আপোনালোকৰ, এইটো কালিৰ পিছত আজিৰ দিনটোৰ হয়। তো কালি লগোৱা নহ'ল, মানুহজন নাহিল। তো অসুবিধা কি হ'ল যে আপোনালোকৰ ইয়াতে যদি নিউট্ৰেলত থাকে তেতিয়া ক্লাছ বা ব্ৰেক যিকোনো এটা দাবালে ষ্টাৰ্ট হৈ যায়, আৰু যদি গিয়াৰত থাকে তেতিয়াহ'লে ক্লাছ দাবালে ষ্টাৰ্ট হৈ যায়। তো দুটা চেঞ্চাৰ থকাৰ কাৰণে আপোনাৰ যিটো অটো কাটটো আছে সেইটো কাম নকৰে। তো তাৰ কাৰণে আমি অটো কাটটো ইউজ কৰিব নোৱাৰোঁ, বেচিকটো লগাম য'ত আমি অকল স্পীডটো গম পাম বা লোকেশ্যনটো গম পাম, সেইটোও কাফি আছে। তো সেইটো এতিয়া লগাই আছে দাদাই, চাওঁ কিমান টাইম লাগে। তো পুৰা ওপৰৰ পৰা তললৈকে গোটেই দৰ্জা খুলি দিয়া হৈছে, কাৰণ এটা OBD পৰ্ট বিচাৰিব নাছিলোঁ। OBD পৰ্টটো পালোঁ, এতিয়া ইনষ্টল কৰি আছে আৰু ৰেজিষ্ট্ৰেশ্যনটো চলি আছে। এইটো এনেই মই চাফা কৰিবৰ কাৰণে খুলিছোঁ, এইটোৰ একো কাম নাই। ফাইনেলি আমাৰ GPS লগোৱা হৈ গ'ল। ইয়াতে আপোনালোকৰ লেষ্ট্ৰেক বুলি এপ এটা ডাউনলোড কৰিব লাগে, এইটো এপটো ডাউনলোড কৰি ল'লোঁ। তাৰপিছত আমাৰ এইটো লোকেশ্যন দেখুওৱা আৰম্ভ কৰি দিলে। চাওক এখন গাড়ীখন এইটো লোকেশ্যন দেখাই আছে। তাৰপিছত ইয়াৰে কিছুমান এক্সট্ৰা এপো আছে, যেনেকৈ এইটো হৈছে মোৰ লোকেশ্যন, যিটো মোবাইলৰ লোকেশ্যন, আৰু এইটো হৈছে গাড়ীৰ লোকেশ্যন। এতিয়া ডিস্কভাৰ বুলি কিনেও আছে তলত। ডিস্কভাৰত আপোনাৰ ইয়াতে হেৰিবিলাক দেখাব, পেট্ৰল পাম্প, ইঞ্চুৰেঞ্চ, শ্বপ, লোনছ, এইবিলাক কিবা কিবি দেখাই আছে, ফাষ্টেগৰ ৰিচাৰ্জ। তাৰপিছত চাৰ্কেলত কিবা আছে, এডিশ্যনেল হেৰি দিব লাগে, এইটো পিছত কৰি ল'ম আমি। এইটো হৈছে হোমতো আমি দেখা পালোঁ কি কি আছে। এইটো হৈছে IT টেক। এইটো কি হয় মানে, এইটোৱে মোক যিজন দাদা আছে, দাদাজনে বুজালে যে ইয়াতে কিবা এটা চাবিত লগাব পাৰে। এইটো ছেটিং, মোৰ নাম, তাৰপিছত কাৰোবাক যদি মই দিব বিচাৰোঁ এইটো মোৰ ঘৰৰ ফেমিলি মেম্বাৰক, তেতিয়া ইয়াৰ পৰাই দিব পাৰিম মই। ইয়াতে আৰু কিছুমান ফিচাৰ্ছ আছে, যেনেকৈ গাড়ীত যাই কিনে যদি মই ইয়াতে গাড়ীখনত ক্লিক কৰোঁ, ইয়াতে বেটাৰী পাৰ্চেণ্টেজ দেখায়, গাড়ী ক'ত আছে এইটো দেখায়। যদি মই গাড়ীখন ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে গাড়ীৰ মেছেজ আহি যাব। ইয়াতে এইবিলাক দিয়া আছে, এভাৰেজ স্পীড, টপ স্পীড কিমান গৈছে, তাৰপিছত আজিৰ দিনটোৰ হয়তো ইগনিশ্যন অন আছে নে অফ আছে, তাৰপিছত টোটেল ডিষ্টেঞ্চ, তাৰপিছত ষ্টপ টাইম কিমান, ফিউল প্ৰাইচ, এইখিনি আমি মিলাব পাৰোঁ, কেইটা ষ্টপ হৈছে দিনটোত। অ'কে, এইটো অভাৰভিউ। ইঞ্জিন কাৰ্ডটো ইয়াতে কাম নকৰে, মই আপোনালোকক ক'লোঁ যে ইঞ্জিন কাৰ্ডটো কাম নকৰে, বহুত দুখ লাগিল শুনি কেনে, কিন্তু যিয়ে নহওক ঠিকে আছে। তাৰপিছত ইয়াৰে কিছুমান এক্সট্ৰা আছে, এইবিলাক চাগে ইয়াতে কাম নকৰে, যেনেকৈ অডোমিটাৰ ৰিডিংটো এতিয়া লৈছে 0.1 km, মানে 100 মিটাৰ, এনেই মই আগা পিছা কৰিছিলোঁ। তাৰপিছত ফিউল এভাৰেজটো আমি ভৰাব লাগিব, মই ক'লোঁ। AC ইউনিটটো সেনেকৈ এতিয়া দিয়া নাই কাৰণে চাগে কাম নকৰে, ছেফটিৰ বেলেগ এটা নাই। তো এইখিনিয়ে আছিল। এতিয়া মই যিটো জিঅ' লোকেশ্যন আছে, যিটো মানে লোকেশ্যনৰ কথা ক'লোঁ, এইটো ঠিকে দেখাই আছে ইয়াতে। আৰু মই মালটো ক'ত লগাইছোঁ এইটো মই আপোনালোকক নকওঁ, এটা বহুত ডাঙৰ কাম এটা কমপ্লিট হৈ গ'ল। এটা ভাল এটা ইনভেষ্টমেণ্ট কৰিলোঁ বুলি ধৰি লওক, যাতে মোৰ গাড়ীখন ছেফ থাকক, বাহিৰত যেতিয়াও যাওঁ। যদি কেতিয়াবা এৰি থৈ যাব লগাও হয় তেতিয়াহ'লে কমচে কম মই চাই থাকিব পাৰিম। যদি কোনোবা লগৰো লৈ যায় তেতিয়াহ'লে গম পাম যে সি কেনেকৈ চলাই আছে, কি স্পীডত যাই আছে, কেনেকৈ ব্ৰেক মাৰিছে, গোটেইখিনি ইয়াতে আহিব। আপোনালোকক ইয়াতে ৰিভিউটো দিব নোৱাৰিম, ৰিভিউটো ইউজ কৰি লওঁ, হয়তো 10,000 কিলোমিটাৰমান চলাই লওঁ বা মাহ কিবা এটা চলাই লওঁ এইটোৰ লগত, তেতিয়া গম পাম। এইখিনি আছিল। নেক্সট লগ আৰু এটা নতুন ভিডিঅ' লৈ কিনে মই গুৱাহাটী নেক্সট আপোনালোকৰ বিদায় মাগিছোঁ।